Hi guys, welcome to my channel Junali Vlog. নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেল জোনালী ব্লগৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই সম্পূৰ্ণ নতুন এটা ভিডিঅ'লৈ পুনৰ উপস্থিত হৈছোঁ। সকলোৱে মোৰ ভিডিঅ'টো চাব, চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যিসকল নতুন ভিউৱাৰ্ছ সেইসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকলৈ লৈ আনিছোঁ ফেব্ৰিক কৰা কাপোৰ। এয়া 21, 22, 20 চনত নহয়, মই 2010 চনতেই কৰা কিছুমান ফেব্ৰিক কৰা কাপোৰ। আৰু এয়া ফেব্ৰিকৰ বটল, বাৰ্চ, গ্লিটাৰ ধুনীয়াকৈ যতন কৰি থৈ দিছোঁ, কাৰণ কেতিয়াবা মনত পৰে এইবিলাক চাবলৈ মন যায়। আজিকালি মই এইবোৰ নকৰোঁ, কাৰণ কৰিবলৈ মন যায় কিন্তু সময়ে নাপাওঁ, আৰু এইবিলাকত যথেষ্ট সময় লাগে। মই এইখন মুগাৰ মেখেলা কিনি আনি জাপি ডিজাইন বনাইছিলোঁ। এইবিলাক মই নিজেই আঁকি নিজেই হাতেৰে কৰিছিলোঁ। তাৰ লগত এখন চাদৰ, এয়া দেখিছেনে, মণি গুটি লগাই দিছোঁ চিলাই। এইবিলাক যথেষ্ট হেঁচামি কাম, তথাপি মই কৰি খুবেই ভাল পাইছিলোঁ, আৰু এইবিলাকতেই মই মোৰ সময়খিনি ব্যস্ত হৈ আছিলোঁ। আৰু যথেষ্ট পৰিমাণৰ মই পইচাও ঘটিছিলোঁ। ইয়াত 500ৰ পৰা মই 2000লৈকে কাপোৰ অৰ্ডাৰ কৰিছিলে আৰু বিক্ৰী কৰিছিলোঁ যথেষ্ট পৰিমাণৰ কাপোৰ। আৰু বিক্ৰী কৰি মোৰ হাতত কেইযোৰ মানে থাকিলে কাপোৰ। এইযোৰ বগা কটনৰ কাপোৰ কিনি আনি মই মৰা চৰাই ধুনীয়াকৈ কালাৰ মিলাই বনাই লৈছোঁ। এইবিলাক সকলোবোৰ বিয়াৰ আগতেই কৰা। বিয়াৰ পিছতো মই যথেষ্ট কৰিছিলোঁ, কিন্তু ৰাখিবলৈ নহ'লে, কাৰণ কৰিলেই মানুহক দৰকাৰ হৈ পৰে, লাগে, মই বিক্ৰী কৰি দিওঁ প্ৰায়ভাগ। এযোৰ বগা ধুনীয়াকৈ মই কৰিছিলোঁ 3 লাইন মৰা চৰাই দি, গোটেই ছাইড মৰা চৰাই এনেকৈ দি গৈছিলোঁ, আৰু মাজত মই মৰা চৰাই অকল পাখিটো দি গৈছিলোঁ। বহুত ধুনীয়া লাগে পিন্ধিলে কাপোৰযোৰ, আৰু সকলোৱে ভাল পায়। মই যেতিয়া মঙ্গলদৈৰ পৰা ইয়াত গহপুৰত বিয়া হৈ আহোঁ, তেতিয়া সকলোৱে ভাল পায় আৰু মোকো এযোৰ কৈ দিবা, এনেকুৱা বহুত অৰ্ডাৰ আহি যায়। সেয়ে মই যথেষ্ট কৰি মানুহবিলাকক দিছিলোঁ অতি কম দামতে। এখন মুগা ৰঙৰ কটনৰ মেখেলা। আজিকালি ইয়াৰ মূল্যটো বহুত, আৰু এনেকৈ হয়তো হাতেৰে আঙুলিৰে কোনেও নকৰে, ইমান কষ্ট কৰি কৰে, কিন্তু এনেকৈ নকৰে, ফ্ৰেমেৰে স্কিন পেইণ্টিং কৰে। এনেকৈ বহুত টাইম খৰচ কৰি কোনেও এইবিলাক হয়তো নকৰে, কিন্তু মই যথেষ্ট কৰিছিলোঁ আৰু লাভান্বিতও হৈছিলোঁ। এইখন বোৱা হয় গোলা চাদৰ, আৰু মুগা মেখেলাখনৰ লগত এইখন মই কম্বিনেশ্যন কৰি বনাই লৈছিলোঁ। এইযোৰ হৈছে কাঞ্জুবৰমৰ কাপোৰত মই সেই মৰা চৰাইটোকে 2 লাইন 3 লাইনকৈ বনাই থৈছিলোঁ। পিন্ধি খুবেই আৰাম লাগে কাঞ্জুবৰমৰ কাপোৰযোৰ, গাত থকা নিচিনা নালাগে। এয়া মই এইযোৰত জুলি গাঁঠি লৈছোঁ। এইযোৰ হৈছে ভাটৌ কালাৰ কটনৰ হয় এইযোৰ কাপোৰ। ইয়াত মই মগৰটো এনেকৈ চুমকি লগাই দিছিলোঁ। ইয়াত আঠা পাই লগাবলৈ, মই আঠা ব্যৱহাৰ কৰি এনেকৈ লগাই দিছিলোঁ।
কিন্তু এইটো ধুলেও নাযায় কেতিয়াও, বহুত ধুনীয়া হৈ থাকে। যিমান কাপোৰ ছিগি যাব তথাপি ৰং নাযায় গুচি, আৰু বহুতেই ভাল লাগে, পিন্ধিবলৈও আৰাম। ইয়াৰ সকলো কাপোৰৰে ব্লাউজ আছে, মই ব্লাউজবিলাক দেখুওৱা নাই। আৰু ছাইডত মই ধুনীয়াকৈ লতা ডিজাইন দি এনেকৈ দি দিছোঁ। এতিয়াও বহুত মন যায় কৰিবলৈ, কিন্তু সময় মোৰ নাপাওঁ, সময় খুবেই কম। কাৰণ মোৰ মুৰ্গী ফাৰ্ম, ছাগলী, বহুত কাম, ঘৰখনৰ ভাতৰ পৰা পানীলৈকে গোটেইখিনি, মই এইবিলাক কৰিবলৈ সময় নাপাওঁ, আৰু এইবিলাকত যথেষ্ট সময় লাগে। মই এতিয়া এৰি দিছোঁ, কেতিয়াবা আকৌ কৰিম। আৰু চকুৰ বহুত প্ৰব্লেম হয়, এইযোৰ বোৱা হয়, মই চাধাকৈ বৈ পেলাই কৰিছিলোঁ, আৰু ইয়াত তেনেকৈ গ্লাছৰ নিচিনাকৈ লগাই দিছিলোঁ ফুলটোৰ মাজে মাজে। চিম্পুল হয় কিন্তু বহুতেই ভাল লাগে। এইযোৰ হয় কাঞ্জুবৰম, এইযোৰ হয় বেলজিয়াম পাটৰ। এইযোৰ নীলা মেখেলাখন, চাদৰখন হালধীয়া। এটা মৰা চৰাই হয়, কাটি পেলাই ৰং মিলাই ধুনীয়াকৈ ইয়াক বনাইছোঁ। মেখেলাখন নীলাখন, ব্লাউজো নীলা, আৰু চাদৰখন হালধীয়া। মই গোটেই 3 লাইন এনেকৈ দি দিছোঁ। তাৰপিছত ইয়াৰ মাজত মই গোলাপ এপাহ দি গৈছোঁ সৰু সৰুকৈ, আৰু ছাইডটো মই এনেকৈ দি গৈছোঁ। কাপোৰযোৰ দেখিলে খুবেই ভাল লাগে, আৰু মৰমতে মই অতি কমকৈ পিন্ধিবলৈ বেয়া পাওঁ, বেয়া হ'ব বুলি। মই এনেকৈ মেখেলাখনত, চাদৰখন হালধীয়া কাৰণে মেখেলাখনত হালধীয়া পটি লগাই দিছোঁ, আৰু মেখেলাখন নীলা কাৰণে চাদৰখনত নীলা পটি লগাই দিছোঁ। বন্ধু বান্ধৱীসকল, সকলোৱে মোৰ ভিডিঅ'টো চাব। মই বহুত কষ্টৰে এইবিলাক কৰা হয়, আৰু 2010 চনতেই মই এইবিলাক কৰিছোঁ। সকলোৱে চাব বুলি মই আশা কৰিলোঁ। চাই ভাল পালে মোক জনাব। আৰু মোৰ এয়া আঙুঠিটো দেখিছেনে? এইটো মই কাপোৰ ফেব্ৰিক কৰি বিক্ৰী কৰি বনোৱা হয়। এইটো মোৰ খুব মৰমৰ, মোৰ কষ্টৰ ফল। এই ভিডিঅ'টো সকলোৱে চাব বুলি মই আশা কৰিলোঁ। বাই।